welcome to my YouTube channel Bobita's Kitchen and Blog আৰু মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো আজিৰ ব্লগটো চাই খুবেই ভাল পাব আৰু এনজয় কৰিব তেতিয়া হলে ব্লগ আজিৰ ব্লগটো ষ্টাৰ্ট কৰো আৰু আজি হৈছে গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থী আপোনালোকক বহুত শুভকামনা থাকিলে আৰু আজি মই গণেশ চতুৰ্থী কিদৰে সেলিব্ৰেট কৰো আপোনালোকক দেখাম আৰু আপোনালোকে কিদৰে সেলিব্ৰেট কৰে জনাব কমেন্টৰ জৰিয়তে আৰু আজি মই গণেশ চতুৰ্থী উপলক্ষে বনাম বুলি ভাবিছো মদক আৰু পায়সটো অকনমান বেলেগ ধৰণৰে বনাম আৰু খাবলৈ খুবেই ভাল লগা হয় ৰেচিপিটো আপোনালোককো দেখাম আৰু ভিডিঅটো প্লিজ শেষলৈকে স্কিপ নকৰাকৈ চাই যাব আৰু যদিহে ভাল লাগে এটা লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল বটনটো দবাই অল কৰি দিব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এতিয়া বলক মোৰ লগত কিচেনত আৰু মই কি বনাও কেনেদৰে কি সেলিব্ৰেট কৰো আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব আৰু ফাৰ্স্ট মই চুলিখিনি বান্ধি লওঁ জিও পানী খাবা ৰবা এই হে মই চুলিখিনি বান্ধি লৈছো আৰু এতিয়া যাম মই কিচেনত তাৰ আগতে মাইনাক অকণমান পানী খুৱাই লওঁ আৰু এতিয়া মন্দিৰত ঠগিখন দিছে আৰু সেইখিনি বনায়ও মই দিওঁ আৰু আপোনালোকক দেখাওঁ Hey guys, আৰু এতিয়া আইছো মই কিচেনত আৰু মই এতিয়া বনাম আৰু কি বনাম কেনেকৈ বনাম আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব আৰু এতিয়া মই পায়স বনাব লৈছো আৰু তাৰ কাৰণে মই জহা চাউলখিনি ভালদৰে ধুনিয়াকৈ ধুই মেলি তিয়াই থৈছিলো 15 মিনিট মান আৰু তাৰ পাছত আজি মই কুকাৰতে বনাম আৰু চাউলখিনি এতিয়া মই কুকাৰত দি লৈছো আৰু কুকাৰত মই পানী দি লৈছিলো আৰু অকনমান গাখীৰ দি লৈছো তাৰ পাছত ইয়াতে মই দুটা ইলাইচি দুটা তেজপাত আৰু এচামুচ ঘি দি ধুনিয়াকৈ ইয়াতে মই 5টা চিটি লগাই দিম আৰু 5টা চিটি দি এই ঢাকনিখন খুলি দিয়াৰ পাছত এনেকুৱাকৈ সিজি গৈছে তাৰ পাছত ইয়াতে মই গাখীৰ দি ধুনিয়াকৈ এবাৰ উতলাই লম আৰু গাখীৰটো মই কমকৈ দিছো আৰু ধুনিয়াকৈ লৰাই আছো আৰু এতিয়া এনেকৈ মই লৰাই যাম উতলি থাকিবলৈ দিম আৰু যেতিয়ালৈকে পায়সখিনি ক্ৰিমি নহয় তেতিয়ালৈকে মই এটো উতলাই থাকিম আৰু বেছি টাইম নালাগে 10-15 মিনিটৰ ভিতৰত হৈ যাব আৰু ইয়াতে মই এচামুচ পাউডাৰ গাখীৰ ইউজ কৰিছো আৰু পাউডাৰ গাখীৰ দিলে খাবলৈ খুবেই ভাল লাগে আপোনালোকে এনেকৈ দিয়েনে জনাবচোন তাৰ পাছত মই এটা পাতিত গাখীৰ লৈছো আৰু 2 চামুচ কাষ্টাৰ্ড লৈ এইখিনি ধুনিয়াকৈ মিক্স কৰি লৈছো
আৰু ইয়াতে মই পায়সত এতিয়া মই চেনি জোখমতে দি লৈছোঁ আৰু নিমখ এচিকুট দিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই মিক্স কৰি আছোঁ আৰু তাৰ পাছত ইয়াতে মই যিখিনি কাষ্টাৰ্ড ফেটি ৰাখিছিলোঁ সেইখিনি দি লৈছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ আৰু দেখিছেনে লগে লগে কালাৰটো কিমান ধুনীয়া হৈ গৈছে আৰু এতিয়া মই ইয়াতে যিখিনি ড্ৰাই ফ্ৰুটছ কাটি ৰাখিছিলোঁ সেইখিনি দি লৈছোঁ আৰু মই ড্ৰাই ফ্ৰুটছৰ ভিতৰত দিছোঁ আলমণ্ড কাজু আৰু ব্লেকবেৰী মোৰ লগত খিচমিচ নাছিলে সেইকাৰণে মই ব্লেকবেৰী ইউজ কৰিছোঁ আৰু যদিহে আপোনালোকৰ ওচৰত যিখিনি ড্ৰাই ফ্ৰুটছ থাকে সেইখিনি দি দিব আৰু দেখিছেনে কিমান ধুনীয়া ক্ৰিমি হৈ গৈছে এতিয়া পায়সখিনি আৰু মই অকণমান ধুনীয়াকৈ লৰাই উতলিব দিছোঁ আৰু অলপ আৰু এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মই এইখিনি হৈ গৈছে নমাই দিছোঁ আৰু এতিয়া মই উলিয়াই লৈছোঁ এটা বাটিত তাৰ পাছত ডেকোৰেশ্যনৰ কাৰণে অকণমান মই সজাই লৈছোঁ ড্ৰাই ফ্ৰুটছ দি আৰু এয়া মোৰ ৰেডি হৈ গ'ল কাষ্টাৰ্ড ক্ষীৰ বহুতেই টেষ্টি বহুতেই ভাল লাগে আৰু বহুত কম টাইমৰ ভিতৰতে হয় আৰু আপোনালোকে এবাৰ বনাই খাবচোন খাই জনাব আৰু আজি ৰেচিপিটো কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাব আৰু খুবেই ধুনীয়া লাগে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে এবাৰ বনাই খাই চাবচোন আৰু এতিয়া বাজিছে 5:30 আৰু ভণ্টি আহিছে আৰু তাইক মই প্ৰসাদ খাব দিছোঁ এতিয়া চাহ খোৱা নাই জুচে খাইছে আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আৰু কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু আমি অকণমান কথা পাতি লওঁ মই ভণ্টিৰ লগত বহু দিনৰ পিছত লগ পাইছোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই